সকলোকে সুপ্ৰভাত জনালোঁ। আজি বিশ্বকৰ্মা পূজা, সকলোৰে ঘৰে ঘৰে আজি বিশ্বকৰ্মা পূজা নিশ্চয় পালন কৰিবই। প্ৰতি বছৰে সৰুকৈ হ'লেও আমি ঘৰতেই শৰাই এভাগি দিওঁ। আজিও হাজবেণ্ডে ৰাতিপুৱা গা পা ধুই পূজাৰ কামত ব্যস্ত হৈছে আৰু ময়ো ৰাতিপুৱাৰ কামখিনি কৰি গা পা ধুই চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ। বহুত গৰম যদিও চাদৰ মেখেলাযোৰ যিহেতু আমাৰ অসমীয়াৰ জাতীয় সাজ, এই সাজযোৰে আমাৰ অসমীয়া পৰম্পৰা চহকী কৰিছে আৰু এই সাজযোৰেই হৈছে অসমীয়া নাৰীৰ সৌন্দৰ্যৰ প্ৰতীক। কথাটো সঁচা হয়নে নহয় আপোনালোকে জনাবচোন দেই। হাজবেণ্ডৰ পূজা প্ৰায় শেষেই হ'ল, এতিয়া আমি সেৱা ল'ম। আৰু এটা কথা গম পায়নে আপোনালোকে বাৰু, আমাৰ ভিডিঅ' বনোৱা ছোৱালীজনী একদম ভাল নহয় দেই। কিবা ক'লে কিবা কৰে, গৰমত থাকিব পৰা নাই, কষ্ট কৰি মাকক ভিডিঅ' বনোৱাত সহায় কৰি দি আছে। ভাবিছোঁ আইচক্ৰীম এটা প্ৰাইজ হিচাপত কিনি দিবই লাগিব, তেতিয়াহে ভিডিঅ' বনাব এনাৰ্জি পাব। এতিয়া সেৱা ল'ব পৰা হৈছে, পূজা ৰুমলৈ যাওঁ আহক। আমি আকৌ পূজাৰী নামাতো, হাজবেণ্ডে নিজে সেইখিনি কাম কৰে, তেওঁ ভাল পায়। মোতকৈ আৰু এইবিলাক পূজা পাতল নিয়ম কৰাত বেছি আগ্ৰহ, সেইকাৰণে ভাল লাগে। সেৱা নকৰোঁতেই পূজাৰীয়ে ফুট দিব ওলালেই সময় নাই, দৌৰা দৌৰি আমাৰ পূজাৰীৰ। ধূপ জ্বলালোঁ, বিশ্বকৰ্মাৰ আশীৰ্বাদ ল'লোঁ। এতিয়া কি ৰাতিপুৱা পায়স আৰু খিচিৰি ৰেডি কৰিছিলোঁৱে, যিহেতু ভোগ হিচাপে বঢ়াই দিওঁ। এতিয়া বিলাহী টপখিনি বনাব ওলাইছোঁ, কাৰণ বিলাহী টপ অবিহনে খিচিৰিটো আধৰুৱাই হয়। আপোনালোকৰ ফালে বিলাহী টপক কি কয় বাৰু জনাবচোন দেই। টপখিনি ৰেডি হ'লে এতিয়া আপোনালোকে বাৰু বিলাহীত চেনি দিয়েনে বাৰু? মই কিন্তু চেনি নিদিওঁ, কাৰণ কিছুমান মানে চেনি খাব নোৱাৰে। সেইকাৰণে মই টমেটো চচ অলপ দি দিওঁ আৰু লগতে নৰসিংহ পাত কেইটামান দি দিওঁ, খাই ভাল লাগে সেনেকৈ। কেতিয়াবা আপোনালোকেও দি চাবচোন বাৰু। আনফালে মাক আকৌ চব্জিখন আগতে ৰেডি কৰি থৈছিলে, ধনিয়া অলপ কাটি দিব দিলোঁ। এতিয়া প্ৰায় গোটেইখিনি শেষেই হৈ গ'ল। ওচৰৰ মানুহখিনিক দিবৰ কাৰণে প্ৰসাদ ৰেডি কৰিছে আৰু ময়ো ইফালে খিচিৰিখিনি ৰেডি কৰিব লৈছোঁ। এতিয়া খিচিৰিখিনি ৰেডি কৰা হ'ল আৰু আমি এতিয়া ওচৰৰ মানুহখিনিক প্ৰসাদ বিলাই দিবলৈ যাম। মোটামুটি হৈয়ে গ'ল, সকলোকে দেখুৱাব নোৱাৰি, কিছুমানে ভিডিঅ' বনোৱা এইবিলাক ইমান ভাল নাপায়, ওলাবও বেয়া পায়। আমি নিজেও দিগদাৰ পাম দিয়কচোন ঘপককৈ ভিডিঅ'ত ওলাবলৈ। শেষত আমি প্ৰসাদ খাব ল'লোঁ দেই। আমাৰ ইয়াক এবাৰো উলিয়াব নোৱাৰিলোঁ, পিছত কেতিয়াবা চেষ্টা কৰিম।